নমস্কাৰ সমন্বয় সংখ্যা আৰু জিঅমেট্ৰিৰ বিষয়ে পঢ়োৱা হা সমন্বয় কমপ্লেক্স এটাৰ সমন্বয় সংখ্যা আৰু জিঅমেট্ৰি হৈছে মুখ্য ধাৰণা যি যৌগটোৰ গঠন আৰু প্ৰতিক্ৰিয়াশীলতা নিৰ্ধাৰণ কৰে সমন্বয় সংখ্যাটোৱে কেন্দ্ৰীয় ধাতু আয়নৰ সৈতে পোনপটীয়াকৈ বান্ধি থোৱা লিগেণ্ড ডাটা পৰমাণুৰ সংখ্যা বুজায় সাধাৰণতে 2 পৰা 12 লৈকে থাকে জিঅমেট্ৰি হৈছে ধাতু কেন্দ্ৰৰ চাৰিওফালে থকা এই লিগেণ্ডবোৰৰ স্থানিক সজ্জা সমন্বয় সংখ্যা আৰু লিগেণ্ডৰ প্ৰকৃতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় সাধাৰণ জিঅমেট্ৰিবোৰৰ ভিতৰত আছে সমন্বয় নম্বৰ 2 বাবে ৰৈখিক সমন্বয় নম্বৰ 3 বাবে ত্ৰিকোণীয় প্লেনৰ sp3 টেট্ৰাহেড্ৰল জিঅমেট্ৰি আৰু dsp2 হাইব্ৰিডাইজেশ্যনৰ বৰ্গ প্লেনৰ জিঅমেট্ৰি 4 নম্বৰ সমন্বয়ৰ বাবে 5 সমন্বয় নম্বৰৰ বাবে ত্ৰিকোণীয় বাইপিৰামিড আৰু বৰ্গ পিৰামিড 6 সমন্বয় নম্বৰৰ বাবে হৈছে অক্টাহেড্ৰেল উদাহৰণস্বৰূপে টেট্ৰাএমাইন ডাইক্লৰিডো কোবাল্ট 3 অক্টাহেড্ৰেল কমপ্লেক্সত 4টা এমোনিয়া আৰু 2টা ক্লোৰাইড লিগেণ্ডে কোবাল্ট আয়নৰ চাৰিওফালে থাকে এই গাঁথনিত দেখুওৱাৰ দৰে ধন্যবাদ